গুড মৰ্নিং এভৰিৱান ৱেলকাম বেক টু একে সুশান ভ্লগ আৰু এই ধুনীয়া ফুলপা ভাইটিয়ে মোক ৰাতিপুৱা মৰ্নিং মেছেজত দিছিলে চ' শ্বেয়াৰ কৰিলোঁ মই কাৰণ ফুলপা ইমান ধুনীয়া লাগিছিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ আৰু এয়া ৰখি আছোঁ মানে মাৰ ঘৰলৈ যাম ই ৰিক্সা ৰখি আছোঁ আমি চাই থাকিব আপোনালোকে ভিডিঅ'টো মাৰ ঘৰত বিষ্ণু পূজা আছে আৰু শেষত ভিডিঅ'টোত এযোৰ কাপোৰ মই ফেব্ৰিক কৰিছিলোঁ মেখেলা চাদৰ এযোৰ চ' সেইযোৰো দেখুৱাম আৰু আজি ভোটো হয় আমাৰ ইয়াতে চ' ভোট দিবলৈও যাম চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব ত' চাই থাকক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ओम विशक्षणे नमः ओम नमो भगवत वासुदेवाय नमः ফুলটো যাতে নেলা নেকি बाबा इते देवता सर्वेश्वर লো Anda dulu. লো Sir nama. এসে এতে পলিথিন মিমি দিয়ে আছে যা মিনা কি কইছে লকেটাই কছো এই কছো একবার কি কইছে লকেটাই চাই না Anak bisa bisa. Siapa ya Sancho? Ini garo khana kaisa na khana kaisa na Nisa to ki korsa muk diba na ki kod gorer hoysa Durga Puja kapur loba parba Nisa to di ha Di bawah tadi. Haru mone ki korsa Nisa to ki korsa Kome hoysa Tumi ki korba Nisa to Kapur loba Kya kinba makeup Oi breakfast gakhir bhat alu bhaja bhat Eating. Roti. Anak eating lagi pada kayak eating. eating ki eating breakfast ko Eating breakfast. Ini mana kayak? oh Ini video kesan. oh Eating breakfast. ki Ada yang bisa. ki kosun ekbar Eating breakfast. ki kosu ekbar kosu aijoni kosun ko ekbar Eating breakfast. Eating breakfast. এটা আছিল ৰ কি মই নাজানো সেইগিলা ৱাৰ্ড চোৱাই সেইগিলা বুজি নাপাওঁ মই কেনে কৰা তুমি কেনে কৰা আৰু এযোৰ এটা উকাযোৰা কিনি আনিছিলোঁ ফ্ৰেণ্ডছ মানে যোৰাটোত মই ফেব্ৰিক কালাৰ কৰিছোঁ আৰু এয়া কাৰ্বনেৰে আঁকিছোঁ এনেকৈ ফুল তাৰপিছত ফেব্ৰিক কালাৰ কৰিম আৰু চাই থাকক সম্পূৰ্ণকৈ দেখুৱাম বহুত দিন হ'ল কাপোৰযোৰ আধা আধাকৈ বনাই আছিলোঁ চ' কমপ্লিট কৰিলোঁ চাই থাকক দেখুৱাই আছোঁ এইখনত কৰি মেলি ইয়া সম্পূৰ্ণ হ'ল কালাৰ কৰা আৰু ভাবিছোঁ ইয়া এনেকুৱা ধৰণৰ চুমকি আনিছিলোঁ মই চ' সেয়া ভাবিছোঁ লগাই দিওঁ এইটো আঠা যিটো কাপোৰত দিয়া হয় চ' সেয়া লগাইছোঁ এনেকৈ লগাইছোঁ নাজানো আপোনালোকে কেমেৰাত ধৰিব পাৰিছেনে নাই চ' সেয়াই লগাই আছোঁ
আৰু কাপোৰযোৰ প্ৰায় সম্পূৰ্ণ হৈছে। তো আপোনালোকক পিন্ধিলে দেখুৱাম, কেনেকুৱা লাগিছে জনাব। তো ফাইনেলি ফ্ৰেণ্ড কাপোৰযোৰ ৰেডি হ'ল। এয়া দেখিছে এইখন মেখেলা হয়। মেখেলাত মই এনেকৈ দিছোঁ, দুটা লাইন দিছোঁ, এইটো লাইন এটা আৰু এইটো লাইন এটা, আৰু মাজত এনেকৈ দিছোঁ। আৰু এয়া মণি দিছিলোঁ লগাই। মই মানে ৰেড দিব বিচাৰিছিলোঁ, কিন্তু মানে কি হ'ল ৰেড নাপালোঁ, সেইকাৰণে দোকানৰ পৰা এইটোৱে আনিব লগা হ'ল। আৰু বৰ বেছি মানে ফুটি উঠা নাই, নাজানো কেমেৰাই কেপচাৰ কৰিব পাৰিছেনে নাই। কিন্তু এয়া এইখন মেখেলাখন আৰু চাদৰখন দেখুৱাই আছোঁ ৰ'ব। আৰু এইখন হৈছে চাদৰখন ফ্ৰেণ্ডছ। মানে এইখিনি বহুত চিম্পুলকৈ বনাইছোঁ। এইখিনি মানে হৈছে এয়া মানে বুকৰ এইখিনি থাকিব এনেকৈ এয়া ছাইডত ৰ'দটো পৰিছে বেয়াকৈ, এইটো এনেকৈ দিছোঁ মানে মিলাবৰ কাৰণে। আৰু এটা ছাইড মানে এইটো দিছোঁ এনেকৈ, ইয়াতে দিছোঁ, আৰু ঠিক সেইদৰে তাতো দিছোঁ ছাইডত। আৰু এয়া লেচ লগাই আনিছিলোঁ, মানে কিনি আনিছিলোঁ, এনেকৈ লগাই দিছোঁ। আৰু দহি গোঠা হৈছে এয়া বগা কালাৰেৰে। এয়া কাপোৰযোৰ কমপ্লিট হৈছে, কিন্তু মই মানে পিন্ধা নাই, ব্লাউজটো চিলোৱা নাই, যিহেতুকে ব্লাউজটো চিলোৱা নাই সেইকাৰণে পিন্ধা নাই। আৰু আচলত বৰ বিশেষ মই একো দিয়া নাই, মানে দুটা ছাইডত দুটা এনেকৈ দিছোঁ। একদম চিম্পুলকৈ বনাইছোঁ কাপোৰযোৰ, যাতে কম সময়তে হয়, যিহেতু মোৰ ইমান সময় নাই ভালকৈ আৰু বহুত কিবা কিবি কৰি বনাই থাকিবলৈ। চ' এয়া ইফালে দিছোঁ এটা, আৰু এইফালে এটা দিছোঁ। অৱশ্যে পিন্ধি দেখুৱালে আপোনালোকে ভালকৈ গম পালে হয়, কিন্তু মানে পিন্ধি মানে ব্লাউজটো কমপ্লিট নোহোৱাৰ কাৰণে মই ক'তো পিন্ধা নাই। পিছত লগা হ'লে মানে শ্বৰ্টছ বনাই দি দিম কেতিয়াবালৈকে, ব্লাউজটো যেতিয়া চিলাই লওঁ, বা বেলেগ ব্লাউজৰ লগত পিন্ধিলে মই দি দিম। আৰু ইয়াতো এনেকৈ মণি গাঁঠি চাদৰখনতো দি দিছোঁ। মই মানে এবাৰ গাত লৈ দেখুৱাই দিওঁ আপোনালোকক, চাব মানে কেনেকুৱা লাগিছে। অ' বাবা আহাচোন, এনেকুৱা হ'ব। মই এনেই জাষ্ট পিন্ধি দেখুৱাইছোঁ, আপোনালোকে যাতে ইমেজিন কৰিব পাৰে। চ' এনেকুৱা হ'ব, আৰু এনেকুৱা হ'ব।